নমস্কাৰ জনাইছো মই পাপু এ টু জেড আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি কথা ক'বলৈ গৈ আছোঁ অসমৰ টপ 8 শীৰ্ষৰ 8খন চহৰৰ ওপৰত। 1 নম্বৰত আহে গুৱাহাটী, য'ত পপুলেশ্যন জনসংখ্যা হৈছে 9,62,336 জন। 2 নম্বৰত আহে শিলচৰ, য'ত 2,29,134 জন পপুলেশ্যন জনসংখ্যা। 3 নম্বৰত আহে ডিব্ৰুগড়, য'ত পপুলেশ্যন 1,54,234 জন জনসংখ্যা। 4 নম্বৰত আহে যোৰহাট, য'ত 1,53,889 জন জনসংখ্যা পপুলেশ্যনৰ হাৰ। 5 নম্বৰত আহে নগাঁও, য'ত 1,48,496 জন জনসংখ্যা পপুলেশ্যন। 6 নম্বৰত আহে তিনিচুকীয়া, য'ত 1,26,389 জন জনসংখ্যা পপুলেশ্যনৰ হাৰ। 7 নম্বৰত আহে তেজপুৰ, য'ত 1,02,505 জন পপুলেশ্যন জনসংখ্যা। 8 নম্বৰত আহে বঙাইগাঁও, য'ত 82,218 জন জনসংখ্যা পপুলেশ্যন। গমেই পাইছে আজি কথা ক'বলৈ গৈ আছোঁ অসমৰ ৰাজ্যপাল। অসমৰ ৰাজ্যপাল ৰিচেণ্টলি চেঞ্জ হ'ল। আগতে আছিলে জগদীশ মুখী ছাৰ, এতিয়া 15 ফেব্ৰুৱাৰী 2023 চেঞ্জ হৈ পেলাই এতিয়া বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে গোলাপ চান্দ কাটাৰিয়া। তেখেতে ৰাজস্থানৰ পৰা বিলং কৰে। তেখেতক এপইণ্টমেণ্ট কৰে প্ৰেছিডেণ্ট, শাসনকাল 5 বছৰ। গোলাপ চান্দ কাটাৰিয়া বিজেপিৰ ৰাজস্থানৰ বিজেপিৰ শক্তিশালী জ্যেষ্ঠ নেতা। তেখেতে হোম মিনিষ্টাৰো আছিলে 2014 চনৰ পৰা 18 চনলৈ হোম মিনিষ্টাৰ আছিলে। তেখেতৰ জন্ম হৈছে 13 ডিচেম্বৰ 1944। তেখেতৰ পত্নীৰ নাম হৈছে অনিতা কাটাৰিয়া, সন্তান 5 জন। গতিকে তেখেতৰ সবিশেষ এইখিনিয়ে চমুকৈ আছিলে আজিৰ এই ভিডিঅ'টোত। তেখেতৰ কৰ্মজীৱন সুখৰ হওক তাৰে কামনা কৰিছোঁ। জয় আই অসম।